হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ভালকৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোৰে। এপাচি শাকত এটা জালুক। তো বাতৰি কাকতত পাব্লিছ হোৱা এটা আৰ্টিকেল আপোনালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিম, যিটো শিক্ষা বিভাগৰ নিযুক্তিৰ লগত জড়িত। তো ইয়াত সম্পূৰ্ণ তথ্যখিনি আপোনালোকলৈ আগবঢ়োৱা হ'ব। আচলতে ৰাজ্যত কিমানখিনি পদ খালী হৈ আছে আৰু ইয়াৰ এগেইনষ্টত কিমানখিনি নিযুক্তি হ'ব গৈ আছে। তো চাওক, প্ৰাথমিক স্কুলত এপাচি শাকত এটা জালুক। 23,784 গৰাকী শিক্ষকৰ নাটনি, নিযুক্তি দিব মাত্ৰ 5,320টা পদত। আজি বাতৰি কাকতত পাব্লিছ হোৱা এটা বাতৰিৰ আৰ্টিকেল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে উল্লেখ কৰা হৈছে, ব্যক্তিগত খণ্ডৰ লগত ফেৰ মাৰিব পৰাকৈ চৰকাৰী শিক্ষা ব্যৱস্থাক ৰাজ্য চৰকাৰে সংস্কাৰ কৰাৰ প্ৰচেষ্টা চলায়ো সফল হোৱা নাই। কাৰণ ছাত্ৰৰ অনুপাতে এতিয়াও হাজাৰ হাজাৰ বিদ্যালয়ত নাই প্ৰয়োজনীয় শিক্ষক। শিক্ষা বিভাগে শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষক নিযুক্তি দিয়াৰ পাছতো শিক্ষকৰ নাটনি দূৰ হোৱা নাই। 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে 5,000ৰো অধিক শিক্ষকৰ পদত নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিত তালিকা যোৱা মাজনিশা প্ৰকাশ কৰিছে। অহা 11 মে'ত আন বিভাগৰ বিভিন্ন শ্ৰেণীৰ লগতে প্ৰাথমিক শিক্ষকৰ 5,320টা পদ পূৰণ কৰিবলৈ নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইয়াৰ পাছতো প্ৰাথমিক শিক্ষাত 18,466 গৰাকী শিক্ষকৰ নাটনি থাকি যাব। অৰ্থাৎ চৰকাৰী শিক্ষাখণ্ড যে জোৰা টাপলি মাৰি আগতে চলি আছিল আৰু এতিয়াও চলি থাকিব, সেই কথা পোহৰলৈ আনিছে শিক্ষা বিভাগৰ তথ্যই। শিক্ষা বিভাগে যোৱা এপ্ৰিল মাহত ইউডাইছৰ উৎসৰ ভিত্তিত দিয়া তথ্য মতে যোৱা 17,536 গৰাকী শিক্ষকৰ নাটনিৰ মাজেৰে 10,781খন প্ৰাথমিক বিদ্যালয় চলি আছে। তেনেদৰে 6,248 গৰাকী শিক্ষক নাটনিৰ মাজেৰে 1950খন উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান হৈ আছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 5,320টা পদত নিযুক্তিৰ বাবে আজি মাজনিশা মেধাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকাৰ মাজৰ পৰাই পদসমূহ পূৰ হ'ব। প্ৰাথমিক শিক্ষাত হাজাৰ হাজাৰ শিক্ষকৰ নাটনিৰ মাজেৰে প্ৰাথমিক বিদ্যালয়সমূহ চলি থকাৰ সময়ত যি পৰিমাণৰ পদ নিযুক্তি দিয়া হ'ব, সেয়া এপাচি শাকত এটা জালুকৰ দৰেহে যে হ'ব, এই কথা শিক্ষা বিভাগৰ তথ্যই উদঙাই দিছে। কাৰণ ৰাজ্যত থকা মুঠ 40,287খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত 12,731খন বিদ্যালয়ত প্ৰয়োজন অনুসৰি শিক্ষক নাই। এই বিদ্যালয়সমূহত নাটনি হৈ থকা মুঠ শিক্ষকৰ সংখ্যা 23,784 গৰাকী আৰু ইয়াৰ ভিতৰত 5,320টা পদ পূৰ হোৱাৰ পাছতো খালী হৈ থাকিব 18,464টা শিক্ষকৰ পদ। অৰ্থাৎ সংস্কাৰ সাধন কৰি চৰকাৰী শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন আঁচনি তথা ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলেও শিক্ষকৰ নাটনিৰ ফলত যে প্ৰাথমিক শিক্ষাই পূৰ্ণাংগ ৰূপ পোৱা নাই, সেই কথা শিক্ষা বিভাগৰ তথ্যই উন্মোচিত কৰিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই তথ্যখিনি জনালোঁ যে আচলতে ৰাজ্যত কিমানখিনি শিক্ষকৰ পদৰ প্ৰয়োজন হৈ আছে বা খালী হৈ আছে আৰু তাৰ বিপৰীতে কিমানখিনি বিজ্ঞাপনৰ জৰিয়তে ফিল আপ কৰা হৈ আছে। তো এতিয়া বহু হাজাৰ হাজাৰ পদ, অৰ্থাৎ 18,464টা শিক্ষকৰ পদ লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীত ভেকেঞ্চি ৰৈ যাব। তো এয়া যদি চৰকাৰে বিবেচনা কৰি এই পদখিনি অতি সোনকালে পূৰণৰ ব্যৱস্থা কৰে, তেনেহ'লে নিশ্চয়কৈ টেট কোৱালিফাই কৰা নিবনুৱাসকলৰ বাবে এয়া এটা ভাল সুযোগ হ'ব আৰু চৰকাৰে পৰৱৰ্তী সময়ত কি ব্যৱস্থা কৰে সেয়াই হ'ব লক্ষণীয়। তো বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটোৰ লগতে থাকিব। আমি সময়ে সময়ে আপোনালোকক আপডেটখিনি দিয়াৰ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই তথ্যখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।